হেল্ল' ফ্ৰেণ্ড, বৰ্ডেক লৈ গৈছিলোঁ নাৰ্ছিঙত কিয়নো তাৰ বহুতো বেমাৰ আছিল। ডিঙিত কিবা এটা হৈছিল, একো খাবই পৰা নাই 2 দিন। সি বহুতো দুৰ্বল হৈ পৰিছিল আৰু তাক লৈ তাত গৈছিলোঁ। চ' আমাক কৈছিল থাকিবলৈ আৰু তাৰ বেমাৰৰ বাবে অলপ টেনশ্যনো আছিল। চ' খাই যোৱা নাই। তাত গৈ পিছতে আকৌ সন্ধিয়া হৈ গ'ল, বহুতো ভোক লাগিছিল। চ' তাত গৈ অলপ কিবা এটা খাই ল'লোঁ আৰু ফাৰ্ষ্ট টাইম হোটেলত খাইছিলোঁ বাবে অলপ ভিডিঅ' কৰিছিলোঁ। আৰু মই দেখোন ট্ৰেইনৰ ৰাস্তা আছে ইয়াত। পিছত আকৌ কৈছোঁ যে কালি দেখিলে ভাল লাগিব মানে। পিছতে তাৰ ওচৰত আহি গৈছিলোঁ আৰু আহি চাওঁ সি শুই আছে। তাক দেখি অলপ বেয়াও লাগিছিল আৰু এতিয়া তথাপিও অলপ কথা পাতিব পাৰে, আগতে এনেকুৱাও নাছিল। পিছতে আকৌ ৰাতি 12টামানত সি অলপ ভাল হৈছিল। চ' তেতিয়া সি উঠি অলপ বহি অলপ কথা পাতি আছিল আৰু তেতিয়া পানী খাব পাৰিছিল। আৰু যিহেতু সন্ধিয়া সময়ত খাইছিলোঁ তো তেতিয়া মোৰো অলপ ভোক লাগিছিল, কিবা এটা আছিল, মই ভাবিছিলোঁ খাই লওঁ। তথাপিও বেছি খাব পৰা নাই, অলপেই খাইছিলোঁ আৰু তেতিয়া মোবাইলো চাই আছিলোঁ লগতে তাৰ লগত। আৰু ৰাতিপুৱা বাহিৰত আহিলোঁ, চ' চালোঁ যেন ট্ৰেইন আহি আছে, ভালেই লাগিছিল। তো ট্ৰেইন চাইছিলোঁ ইয়াত ৰখি। পিছত তাই যিহেতু 2 দিনমান খোৱা নাই, তাক অহাৰ সময়ত অলপ বাদেই খুৱাই আমি আহি গ'লোঁ ঘৰত। চ' আজিলৈ মানে